প্ৰথমতে মই অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ ধৰক এতিয়া মাছৰ ডাঙৰ বাহু, ৰৌ, আৰি, চিতল, বৰালি এয়া সকলো বেছি আছোঁ। বাহু আপোনাৰ 800 টকা গোটা আৰু কটা বেচিলে 1000 টকা। ডাঙৰ মাছৰ ভিতৰত মোৰ পিঠিয়া আছে, বাহু আছে, ৰৌ, আৰি আৰু মিৰিকা আছে, চিতল আছে। এয়া ধৰক আপোনাৰ 10 কেজি 12 কেজি তেনেকুৱা চাইজৰ মাছ। চিতল আপোনাৰ 1000 টকা কেজি। কি কয়? ৰাইজৰ সমাগম এতিয়া ৰাতি পুৱাইছে ধৰক, আহিব আৰু লাহে লাহে অলপ হৈছে আৰু অলপ আহিব আৰু দেৰিকৈ। ৰাইজৰ সমাগম ভালেই আছে, বেচা কিনাও ভালেই হ'ব। ৰাইজৰ কচ আছে, ৰৌ আছে, চিতল আছে, বৰালি আছে। হা এই আপোনাৰ মানে বিল বগৰৰ এয়া মাছ। ইয়াত মোৰ কচ আছে আপোনাৰ 28 কেজি 1400 টকা কেজি। বাহু আছে আপোনাৰ 8 কেজি 7 কেজি হেয়াৰ চাইজ। চিতল আছে আপোনাৰ 9 কেজি 10 কেজি হেয়াৰ চাইজ। চিতল 1000 টকা কেজি।